নমস্কাৰ নিউজ অসম 24/7 ৰিটেৰ বাতৰিলৈ মই ৰিকিবৰে আপোনালোকক স্বাগতম জনাইছোঁ। আগবাঢ়িছোঁ বাতৰি মাজুলী। নামনি মাজুলীৰ আহতগুৰি অঞ্চলত ভয়ংকৰ বিপদৰ সম্ভাৱনা। মনৰ অতি ভয় আৰু শংকাৰে দিন অতিবাহিত কৰিব লগা হৈছে তেওঁলোকে। চিন্তাত পাৰ নোপোৱা হৈছে গাঁওবাসী। আগতেও গৰাখহনীয়াৰ বাবে বিধ্বস্ত হৈছিল বহুকেইখন গাঁও। চৰকাৰৰ ভুল নীতিয়েই হওক বা বৃহত্তৰ স্বাৰ্থৰ বাবে ক্ষুদ্ৰ স্বাৰ্থৰ জলাঞ্জলি দিবৰ বাবেই হওক 1970-73 নামনি মাজুলীৰ এক বৃহৎ অঞ্চলৰ আহতগুৰিৰ বিৰতীয় গাঁও আধা সংখ্যক নদীত যা গৈছিল। কিয়নো সেই সময়ত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত নিৰ্মাণ কৰা কিছুমান পৰিকল্পনাহীন মাথাউৰিৰ আৰু যোৰহাট নগৰ বচাবলৈ কিছুমান স্পাৰ দিয়া হৈছিল। সেই স্পাৰসমূহৰ পৰাই আহতগুৰি যিকেইখন গাঁও আগবাঢ়ি থকা গাঁওকেইখনৰ ভিতৰত বিলতীয়া উদয়পুৰ আদি গাঁওসমূহ নদীৰ বুকুত পথালি হৈ পৰিছিল। সেইবাবে বৰ্তমান গাঁওকেইখনৰ ভিতৰত গৃহভেটিৰ লগতে কৃষিভূমি তেওঁলোকৰ নদীৰ বুকুত যা গৈছিল। চৰকাৰক বাৰে বাৰে গাঁওবাসীয়ে নিবেদন কৰাৰ ফলত কেইটামান বাঁহৰ স্পাৰ নিৰ্মাণ কৰি নদীত দিয়ে যদিও অলপো গৰাখহনীয়া ৰোধ কৰিব পৰা নাই। দিনক দিনে খহনীয়াৰ প্ৰকোপ বাঢ়িবহে ধৰিছে। কিছুমান চৰকাৰৰ প্ৰতিনিধিয়ে নিৰ্লজ্জ ভূমিকাই অঞ্চলৰ লোকসকলক শোলঠেকত পেলাইছে। অনবৰতে বিশেষকৈ বিলতীয়া গাঁওবাসীক ক'লৈ যাব কি কৰিব এই বিষয়ে চিন্তাৰ বিষয় হৈ পৰিছে। এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰলৈ অনুৰোধ কৰিছে অনতিপলমে এই গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰিব লাগে। মাজুলী আহতগুৰিৰ পৰা হোমেন বৰুৱাৰ ৰিপৰ্ট, নিউজ অসম 24/7।